Hello everyone, welcome back to my YouTube channel and Facebook page. More YouTube channel আৰু Facebook page অন্যটা ভিডিওতে আপোনালোক সকলোকে স্বাগতম জনাইছো। আপোনালোক কেনে আছে বাৰু? সকলো ভালে আছে নহয়? ময়ো ভালে আছো। আপোনালোকো ভালে থাকক, সুস্থ থাকক। আজি এটা বিশেষ ৰেচিপি লৈ আহিছো আপোনালোকৰ বাবে। আপোনালোকৰ ভিডিওটো শেষলৈকে চালে নিশ্চয় গম পাব কিহৰ ৰেচিপি লৈ আহিছো। আপোনালোকে ভিডিওটো কন্টিনিউ কৰি গৈ থাকিব আৰু এতিয়া এটা ৰেচিপি লৈ আহিছো। আৰু আপোনালোকক প্ৰথমতে দেখালো এইখিনি লৈছো আটা। প্ৰথমতে আটা 4 কাপ মান লৈ লৈছো। তাতে অকণমান নিমখ দি লৈছো। নিমখ দি ভালকে এইখিনি ফেটি লম। আপোনালোকৰ যদি ফেটিব পৰা বস্তু আছে আপোনালোকে হেতুৱে ফেটিব পাৰিব। আৰু মোৰ ওচৰত যেহেতু সেইখিনি বস্তু নাই সেইবাবে মই হাতেৰে দি ব্যৱহাৰ কৰিম। ভালকে এইখিনি ফেটি কৰি লম। আপোনালোকক ভিডিওটো দেখাই থাকিম। আপোনালোকে কেনেকৈ কৰো কি কৰো আপোনালোকক ভালকে দেখাই থাকিম। আজি বনাম জুইত আৰু আপোনালোকক বোলো ভিডিওটো দেখাও কেনেকৈ বনাও। এইটো ৰেচিপি খাই বহুত ভাল লাগে আৰু মই তাকে আপোনালোকলৈ শ্বেয়াৰ কৰিছো। ৰেচিপি বুলি ক'লে বেছি বিশেষ বস্তুটো নবনাও, তেনেই সহজ পদ্ধতিৰে বনাম এটা পিঠা মানে ৰুটি আকাৰো হয়, পিঠাও বুলি কয়। আৰু আপোনালোকে কন্টিনিউ কৰি গৈ থাককচোন। আপোনালোকক মই দেখাই থাকিম কিহৰনো কৰো। এইখিনি ভালকে মিক্স কৰি লওঁ দেই। আপোনালোকে চাই থাকক মই ভালকে হাতেৰে কিমান দেৰি ফেটিব লাগিব আপোনালোকক মানে ক'ব নোৱাৰো। যেনেকৈ আপোনালোকে কেকটো বনালে ফেটি লয়, বহুত টাইম ফেটি একেবাৰে ধুনীয়া হৈ যায়, তেনেকৈ আপোনালোকে কৰিব লাগিব। এইখিনি মই ভালকে ফেটি লৈছোঁ। যিহেতু মানে কি হয় ভালকে বস্তুটো লৰাই ল'ব লাগিব আৰু ভালকে পুৰা মিক্স কৰিব লাগিব। যিহেতু আটাত সৰু মানে পানীখিনি দিলে গৰম পানী নহয়, আগতে ঠাণ্ডা পানীখিনি দিলে মানে যি হয় এইটো অকণমানিকে মানে এটা গুটি এটা হৈ যায়। সেইটো গুটিখিনি ভাঙিব লাগিব, ভালকে ফেটিব লাগিব, মানে বহুত বেছি ধুনীয়াকৈ মানে কোমল কৰি ল'ব লাগিব। আৰু এনেদৰে মই আধা ঘণ্টামান মানে কি হয় এনেকৈ পুৰা মিক্স কৰি থাকোঁতে সময়টো গুচি গ'ল। আৰু তেনেকৈ পুৰা ভালকৈ ফেটি ল'ব পাৰিলে মানে বস্তুটো খাবলৈ বহুত বেছি টেষ্টি হয়। আৰু যে পাতলাকৈ বনাব পাৰিলে যে আৰু বহুত ভাল হয়। আৰু বিশেষকৈ পানী পিঠা বুলিও ক'ব নোৱাৰি, এইটো পানী পিঠাৰ লেখীয়াও নহয়, ৰুটি আকাৰ লৈগে ৰুটিও সম্পূৰ্ণ ৰুটিও নহয়গে। এনেকুৱা এটা বস্তু যেনেকৈ ডোচাটো হয় ন, পৰঠা লেখীয়াও হৈ যায়, ডোচাৰ লেখীয়াও হৈ যায়, তেনেকুৱা টাইপ হৈ যায়। খাবলৈ বহুত ভাল লাগে। আপোনালোকে মাংসৰ লগত হওক, চাহৰ লগত হওক, আপোনালোকে খাই বহুত টেষ্টি পাব। আৰু যিসকলে মোৰ ইউটিউব চেনেলটোত ভিডিঅ'বোৰ চাই থাকে প্লিজ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু যিসকলে ইউটিউব চেনেলটোত চাই থাকে, মোৰ ইউটিউব পেজটোত ফেচবুক পেজটোত চাই থাকে, ফেচবুক পেজটো প্লিজ ফ'ল' কৰিবলৈ নাপাহৰিব আৰু এটা কমেণ্ট কৰিব ক'ৰ পৰা ভিডিঅ'বোৰ আপোনালোকে চাই থাকে। আৰু এইখিনি ভালকৈ মিক্স কৰি ভাগ কৰি গৈছোঁগৈ। আৰু তাৰপিছত আকৌ আৰু অলপমান দেৰি ভালকৈ যদি মিক্স কৰোঁ তেতিয়া খাবলৈ বহুত ভাল হ'ব, হয়নে নহয় কওকচোন? আপোনালোকে বস্তুটো যেতিয়া মিক্স কৰি হৈ যায় তেতিয়াহে খাবলৈ ভাল হয়। সেইবাবে মই আপোনালোকক কৈছোঁ আপোনালোকে ভালকৈ ফেটি ল'ব দেই। ফেটি ল'লেহে বস্তুটো খাবলৈ ভাল হ'ব। যেতিয়া ফেটি নল'ব তেতিয়া খাবলৈ ভাল নহ'ব আকৌ। মিক্স কৰি ভালকৈ মিক্স কৰা বহুতেই পিছতহে এইখিনি কমপ্লিট হ'ব। আৰু মই মিক্স কৰি লৈছোঁ। ভালকৈ মিক্স কৰি লোৱাৰ পিছত আপোনালোকক মই দেখাই থাকিম কেনেকৈ বনাওঁ কি কৰোঁ। আজি জুইত বনাবলৈ চেষ্টা কৰিম। যিহেতু সদায় গেছত বনোৱা ৰেচিপিকে আপোনালোকলৈ দি থাকোঁ, জুইত বনায়ো খাই ভাল লাগে, সেইবাবে জুইটো বনাই আপোনালোকক এইখিনি মই আজি জুইত বনাই আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব দেই। অকণো স্কিপ নকৰিব। স্কিপ কৰিলে আপোনালোকে ভালকৈ বুজি নাপাব ভিডিঅ'টো, সেইবাবে মই আপোনালোকক স্কিপ কৰিবলৈ মানা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকিব আৰু আপোনালোকৰ মৰম আশীৰ্বাদবোৰ দি যাব। বহুদিন ভিডিঅ' দিয়া নাছিলোঁ, বহুদিন ৰেচিপি ভিডিঅ' বা বেলেগ ভিডিঅ' দিয়াই নাছিলোঁ, বহুদিন হ'ল। আৰু ভাবিলোঁ আজি দিওঁ। বতৰটো আজি অকণমান ঠাণ্ডাও হয় গৰমো হয়, মানে মিক্স দুটা, ইমান ঠাণ্ডাও নহয় ইমান গৰমো নহয়। যিহেতু আমাৰ সেইফালে পানী হৈ আছে, বহুত বেছি পানী হৈ আছে। মই ঘৰত নাই, বা ঘৰত আছোঁহি। আৰু সেইবাবে মই আপোনালোকলৈ বা ঘৰৰ পৰাই আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ, দেখুৱাইছোঁ ভিডিঅ'টো। মানে ঘৰত পানীখিনি শুকালেহে, মানে চোতালে গোটেইখন পানী হৈ আছে। মোৰ ইউটিউব চেনেলটোত যদি যিসকলে ভিডিঅ' চাই আছে তেখেতলোকে গম পাই গৈছে অলৰেডি। মই এটা পানীৰ ভিডিঅ' দি থৈছিলোঁ, আকৌ ফেচবুক পেজটোতো এটা ভিডিঅ' দি থৈছিলোঁ পানীখিনি যিহেতু বহুত বেছি হৈ গৈছিলে, তাৰ কণ্ডিশ্যনটো কেনেকুৱা হৈছিলে মই তাৰ এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছিলোঁ। তেতিয়াৰ পৰা ভিডিঅ' কৰিবই পৰা নাই। এটা দুটা ৰীল দি আছোঁ, এটা দুটা ভিডিঅ' প'ষ্ট কৰি আছোঁ, একেবাৰে ভালকৈ ভিডিঅ' দিব পৰা হোৱা নাই। এইখিনি দেখিছেনে ইমান ধুনীয়া হৈ গ'ল। সেইকাৰণে আজি বোলো এটা ৰেচিপিৰ ভিডিঅ'কে আপোনালোকলৈ আগবঢ়াওঁ, আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিলোঁ। আৰু এইখিনি কমপ্লিট হৈ গ'ল ধুনীয়াকৈ। লৰাই এতিয়া জুইকুৰা ধৰি দিলোঁ। জুইকুৰা ধৰি কেৰাহীখন পাতি দিলোঁ। কেৰাহীখন পতাৰ পিছতে প্ৰথমতে একো তেল ব্যৱহাৰ নকৰাকৈ এটা বনাই দেখাই দিম আপোনালোকক। ডোচা লেখীয়া হ'ব, আপোনালোকে চাই যাবচোন দেই। মানে আজি জুইত বনাওঁ, তাহাঁতৰ ঘৰত মানে জুইটো বেছি ব্যৱহাৰ কৰে, সেইকাৰণে জুইত বনাবলৈ লৈছোঁ। আৰু এয়া
সেয়া কেৰাহীখন অলপমান ভালকৈ গৰম হ'ব লাগিব আৰু কেৰাহীখন গৰম হোৱালৈকে আমি বস্তু এটা দেখিলোঁ দেই। এয়া দেখিছেনে বগৰী, আহোম বগৰী। তাৰপিছত এইটো বোলো জলকীয়া নিমখ চিমখ দি অকণমান খাওঁ, যিহেতু খাবলৈ বহুত ভাল লাগে, সেইকাৰণে নিমখ চিমখ ভালকৈ ধুই কৰি ল'লোঁ। তাৰপিছত আকৌ নিমখ চিমখ সানি লৈ জলকীয়া লগাই লৈ অকণমান তাৰ টেষ্ট এটা লৈ ল'লোঁ। তাৰপিছত সেইখিনি বনাবলৈ যাওঁ। যিহেতু কেৰাহীখন গৰম হ'বলৈ বহুত দেৰি লাগে, সেইকাৰণে ভালকৈ গৰম নহ'লে আকৌ বস্তুটো ভাল নহয়, সেইকাৰণে বোলো অকণমান গৰম হোৱালৈকে ৰৈ থাকিম। আৰু ৰৈ থকালৈকে এইটো টেষ্ট কৰি ল'লোঁ। দেখিছেনে মোৰ ভাগিনটো, তাৰপিছত আমাৰ দেহা, তাৰপিছত তাহাঁ দুটাই খাবলৈ লাগেই মানে। তাৰপিছত এতিয়া এয়া আহি গ'লোঁ, তাৰপিছত ইয়াতে দি দিলোঁ, শুকানকৈ বনাইছিলোঁ। দেখিছেনে ইমান ধুনীয়া হৈছে দেখিবলৈ। আৰু জুইত বনালে বস্তুটো পটককৈ হৈ যায়, সেইবাবে মই এটা তেল চেল নিদিয়াকৈ জুইত বনাই কৰি ল'লোঁ। তাৰপিছত জুইত বনাই কৰি লোৱাৰ পিছতে বোলো এবাৰ এতিয়া তেল দি অকণ বনাই চামচোন কেনেকুৱা লাগে চাম। আৰু এইখিনি দেখিছেনে জুইত বনাই ল'লোঁ। প্ৰথমটো জুইত বনোৱাৰ পিছত দেখিবলৈ ইমান ধুনীয়া হৈছে। এনেকৈ আপোনালোকে কেৰাহীখন ভালকৈ গৰম কৰি ল'ব। কেৰাহীখন ভালকৈ গৰম কৰাৰ পিছতে আপোনালোকে এনেকৈ দি দিবচোন, খাবলৈ বহুত ভাল হয়। আৰু অকণমান ফুলেও দেই। মই এবাৰ নেবেলাকৈ আৰু নমঠাকৈ যে ৰুটি বনাইছিলোঁ, আপোনালোকৰ মই ৰেচিপিটো তলত দি থৈছোঁ মোৰ ভিডিঅ'ত, গৈ আপোনালোকে চাব পাৰিব। আগতে নমঠাকৈ নেবেলাকৈ মই এটা ৰুটি বনাইছিলোঁ, সেইটো তেনেকৈ ফুলি গৈছিলে। এইটো তেনেকৈ, এইটোত অকল নিমখ দিছোঁ আৰু অকল পানী দিছোঁ আৰু আটা, এইখিনিয়ে, একদম বেলেগ বস্তু একো ব্যৱহাৰ কৰাই নাই। আপোনালোকে যদি বনাব বিচাৰে পটকৈ এনেকৈ বনাই খাব পাৰিব আৰু খাবলৈ বহুত টেষ্টি হয়। এনেকৈ বনাই চাবচোন। আপোনালোকে পানী পিঠাও বুলি ক'ব পাৰি দেই, ৰুটি লেখীয়াও হৈ যায় আকাৰটো। সেইকাৰণে মই আপোনালোকক প্ৰথমতে দেখাই লৈছোঁ ভিডিঅ'টো। আপোনালোকে এনেকৈ মাংসৰ লগত হওক, মানে এনেকৈ তেল নিদিয়াকৈ বনালে মাংসৰ লগত হওক বা বেলেগ ভাজিৰ লগত হওক খাই ভাল পাব। এয়া আমি চাহৰ লগত খাবলৈহে বনাইছোঁ, দেখিছে নহয়। এয়া প্ৰথম এইটো দেখিছেনে, তেল নিদিয়াকৈ বনাইছোঁ, কিমান ধুনীয়া লাগিছে দেখিছেনে, পাতলা হৈছে কেনেকৈ, খাবলৈও বহুত ভাল হয়। এতিয়া তেল দি বনাইছোঁ, এয়া দেখিছেনে তেল দি বনাইছোঁ। তেল দি বনাবলৈও খাবলৈ ভাল হয়, তেল দি বনালেও খাবলৈ ভাল হয়। এইখিনি খালি পাতলা হ'ব লাগিব, বস্তুটো পাতলা হ'লে বেছি ভাল হয়। আপোনালোকে পাতলা কৰিব, ডাঠ কৰি নিদিব। এনেকৈ টাৱা, নন ষ্টিকৰ টাৱা থাকিলে বেছি ভাল, আৰু পাতলা মানে টাৱা থাকিলে টাৱাত বনালে বেছি ভাল হয়। মই কেৰাহীতে বনাইছোঁ, কেৰাহীত বনায়ো খাই ভাল লাগে। কেৰাহীত বনালে আপোনালোকে বেলেঞ্চটো ৰাখিব পাৰিব লাগিব, যিহেতু মানে কি হয়, পাতলা কৰিব পাৰিব লাগিব, পাতলা কৰিলে খাবলৈ ভাল হয়। সেইকাৰণে মই আপোনালোকক কৈছোঁ পাতলা কৰিব। বস্তুটো পাতলা কৰিলে মানে পটককৈ খাবলৈ বহুত ধুনীয়া হয় পাতলা হ'লে। চাবচোন আপোনালোকে ৰুটিটো বনালেও পাতলা হ'লে খাবলৈ বহুত বেছি ভাল হয়, সেইবাবে কৈছোঁ আপোনালোকে পাতলা কৰিব। এইটো এতিয়া ঢাকি দিম, আপোনালোকে চাই থাকিব। ঢাকি দিয়াৰ পিছত এয়া লৰাই আকৌ লুটিয়াই দিয়া হ'ল। লুটিয়াই দিয়াৰ পিছত দেখিছেনে আপোনালোকে কিমান ভাল হৈছে দেখিবলৈ। এনেকৈ বনালে তেল চেল নিদিয়াকৈও বনাব পাৰি, তেল দিও বনাব পাৰি। তেল মানে ৰিফাইন তেল ব্যৱহাৰ কৰিব, ঘিউ ব্যৱহাৰ কৰোঁ বুলি ক'লেও কৰিব পাৰিব আপোনালোকে, কোনো কথা নাই। আৰু এইটো তেলেই ব্যৱহাৰ কৰিব লাগিব বুলি ইয়াত কোনো কথাই নাই মানে, সেইকাৰণে কৈছোঁ আপোনালোকে। এয়া দেখিছেনে, আকৌ নেক্সটটো বনাই ল'লোঁ। এয়া ভালকৈ বনাই হোৱাৰ পিছত মই আপোনালোকক সম্পূৰ্ণখিনি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে এটা কমেণ্ট কৰিব খালি, ভিডিঅ'বোৰ আপোনালোকে ক'ৰ পৰা চাই থাকে, আৰু ভিডিঅ'টো কণ্টিনিউ কৰিব। মোৰ ভিডিঅ'বোৰত আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, তেতিয়া ভাল লাগে আপোনালোকৰ কমেণ্ট এটা পালে, বা ভাল হৈছে বা বেয়া হৈছে, কিবা ইয়াত মানে কৰিব লগা থাকিলে আপোনালোকে জনাব, তেতিয়া ভাল লাগে এটা ভিডিঅ' দিবলৈ। আৰু বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ পানীৰ কাৰণে, ঘৰত নাই যিহেতু, মই বাৰ ঘৰত আছোঁহি, ছোৱালীও বাৰ ঘৰতে আছেহি। এইখিনি কমপ্লিট হৈ গ'ল দেখিলেনে। এয়া শেষৰখিনি আপোনালোকক দেখাইছোঁ মই। এতিয়া মই এটা প্লেটত মানে সজাই দেখাম, যিখিনি তেলত দিয়া বনাইছিলোঁ সেইখিনি আপোনালোকক মই দেখাই যাম। খাবলৈ বহুত ভাল হ'ল, চাহৰ লগতো খাব পাৰে আপোনালোকে জেম চেম দি লৈ, আৰু চচ থাকিলে চচ দি খাব পাৰি। আপোনালোকে ভাজিৰ লগতো খাব পাৰিব, মাংসৰ লগত যে খাই, শুকানকৈ বনালে মাংসৰ লগত খাই বহুত টেষ্টি লাগে। আৰু আজিৰ ভিডিঅ'টো মাংসৰ লগতো খাই ভাল লাগে, আৰু সেইবাবে কৈছোঁ আপোনালোকক কেনেদৰে বনাই খাব, আৰু খাই বহুত টেষ্টি লাগে। আৰু দেখিছেনে মই ইয়াত ধুনীয়াকৈ সজাই দিছোঁ। সজাই দিয়াৰ পিছতে আপোনালোকক বোলো অকণমান শ্বেয়াৰ কৰোঁ। আজিৰ ভিডিঅ'টো আপোনালোকে আজিৰ ৰেচিপিটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আপোনালোকক এনেধৰণৰ যদি ভিডিঅ' লাগে, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যিসকলে মোৰ ফেচবুক পেজটো চাই আছে, প্লিজ ফেচবুক পেজটো ফ'ল' কৰি ল'ব, তেতিয়াহে এনেকুৱা ধৰণৰ ৰেচিপিসমূহ আপোনালোকে পাই থাকিব। চচ দি খাব পাৰিব, চাহৰ লগত খাব পাৰিব, আপোনালোকে যদি জেম থাকে জেম দিও খাব পাৰিব। আৰু মই এতিয়া চাহৰ লগত খাবলৈহে বনালোঁ। আকৌ নেক্সট ডে যেতিয়া মই একেবাৰে একদম মানে তেল চেল নিদিয়াকৈ, একেবাৰে তেল নিদিয়াকৈ বনাম, তেতিয়া মাংস চাংসৰ লগত বা ভাজি চাজিৰ লগত বনাম, মানে দেখাম, বনাই মেলি দেখাম, তেতিয়া আপোনালোকে চাব। আৰু তেতিয়াও আপোনালোকে তেনেকৈয়ে ট্ৰাই কৰিব পাৰিব। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু শেষত এটা কমেণ্ট কৰিব দেই। আজিলৈ আহিছোঁ দেই, বাই বাই সকলোকে, বাই বাই।